Good morning everyone. অন্তি এতিয়া অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। ৰাতিপুৱা মুখখন ধুই আহিছোঁ এতিয়া আহিয়ে মানে ব্লগটোৱে ফাৰ্ষ্ট ষ্টাৰ্ট কৰি ল'লোঁ। পানী এগিলাচ গৰম কৰি আনো, ৰাতিপুৱা গৰম পানী খাব লাগে। অলপ গৰম কৰি ল'লোঁ। মই ৰাতিপুৱা কুহুমীয়া গৰম পানীয়ে খাওঁ আৰু ৰাতিপুৱা পানীখিনিত মই অকণমান নেমু চেপি লওঁ আৰু অলপ মৌজোল, এচামুচমানৰ মৌজোল। মই চামুচখনে অকণমান ল'ব দিগদাৰ হৈছে, সেইকাৰণে ডাইৰেক্টে ঢালি দিলোঁ। আৰু মৌজোল আৰু নেমুৰ ৰসখিনি ভালদৰে গুলি লৈছোঁ। আৰু ৰাতিপুৱা মানে এনেকৈ নেমু দিয়া পানী খালে মানে আমাৰ ব্লাড ভাল চফা হৈ থাকে। আৰু এতিয়া এনেকুৱা বতৰত মানে গৰম ছিজনত চাবচোন, লক্ষ্য কৰিছেনে নাই আপোনালোকে নাজানো, কিন্তু মানে খুব মানুহৰ খহু খজুলি এনেকুৱাবোৰ বহুত বেছি হয়। মোৰো উঠি আছে, খহুবোৰ খুব হৈছে, বিফুহা এনেকুৱাবোৰ কয় যে, এনেকুৱাবোৰ মানে খুব হৈছে মোৰো। সেইকাৰণে এইকেইদিন মই পানীৰ লগত নেমু আৰু মৌজোলৰ ৰস মিহলাই খাই আছোঁ। এইটো অৱশ্যে সদায় খাব লাগে, মোৰ সদায় খোৱা নহয়, কিন্তু এইকেইদিন খাইছোঁ বাৰু। তাকে আপোনালোকক দেখুৱালোঁ। এগিলাচ মানে পানীগিলাচ খাই লৈ মই মোৰ সদায় কৰা কামবোৰ কৰি লৈছোঁ। আৰু এতিয়া সময় হয় 7টা বাজিছে। পাকঘৰলৈ যাওঁ, কিবা বনাওঁগৈ। দৈৰ লগত ভাত বনাম ৰাতিপুৱা। তাৰপিছত ৰাতিপুৱা আমাৰ ব্ৰেকফাষ্ট সেইটোৱে হ'ব আৰু। চ' চাই থাকক আৰু ভাবিছোঁ আপোনালোকক ৰেচিপিটো দেখুৱাই দিওঁ, আপোনালোককো দেখুৱাই দিওঁ। যদি আপোনালোকে তেনেকৈ আগতে কেতিয়াও খোৱা নাই তেনেহ'লে খাব পাৰিব। ৰেচিপিটো বনাবৰ কাৰণে মোক লাগিব নৰসিংহ পাত। নৰসিংহ পাত কেইখিলামান ছিঙি আনোগৈ। ওপৰত আছে কোমলীয়া কোমলীয়া নৰসিংহ। এয়া হৈ যাব। ইয়াতে মই দৈ আধা গিলাচমান লৈছোঁ আৰু এয়া আদা লৈছোঁ, তাৰপিছত 2টা জলকীয়া আৰু 2টা পিঁয়াজ, সৰু চাইজৰ 2টা পিঁয়াজ আৰু নৰসিংহ কেইখিলামান। আৰু এইখিনি মই এতিয়া ভালদৰে কুটি ল'ম সৰু সৰুকৈ। কেৰাহীখন গৰম হৈ অহাৰ লগে লগে ৰিফাইন তেল অলপ দি দিছোঁ। সৰিয়হ এচামুচ দিছোঁ। সৰিয়হখিনি ফুটিবলৈ লোৱাত মই পিঁয়াজ আৰু আদাখিনি সৰু সৰুকৈ কাটি লৈছিলোঁ, আৰু সৰু সৰুকৈ এনেকুৱাকৈ জলকীয়া এটা কাটি লৈছিলোঁ, সেইকেইটা গোটেইকেইটা দি দিম। আৰু এয়া নৰসিংহৰ পাত। পিঁয়াজখিনি অকণমান ৰংটো অহালৈকে অকণমান ভাজি দিছোঁ। 2 মিনিটমান সময় ভাজি দিছোঁ। পিঁয়াজখিনি ভজা হৈ গ'লত মই অলপ ভাত, নাই থোৱা ভাত আৰু এয়া দৈ, নিমখ জোখমতে অকণমান দি দিছোঁ। অলপ সময়ৰ কাৰণে মই এইটো ঢাকি ৰাখিছোঁ। মই এনেকুৱাকৈ দৈ আৰু ভাতৰ লগত মই খাবলৈ ভাল পাওঁ। আপোনালোকেও ট্ৰাই কৰি চাব পাৰিব। এতিয়া মই খাই লওঁ। আৰু মায়ে দুপৰীয়াৰ কাৰণে মাছ বাছি আছে। ভাবিছোঁ মাছটো বইলকে বনাওঁ, যিহেতু মাংসও আছে। মাছ বইলৰ কাৰণে মই ইণ্ডাকশ্যনতে পানী অলপ গৰম কৰি দিছোঁ, আৰু পানীখিনি উতলিবলৈ দিম। পানীখিনি উতলিব ধৰিছে, এনেতে মই পিঁয়াজখিনি দি দিছোঁ পানীত।
দুটা পিঁয়াজ এনেদৰে সৰুকৈ কাটি দি দিছোঁ। 10 ফুটামান নহৰু এনেদৰে মই খুন্দি লৈছিলোঁ আৰু থেতেলিয়াই লোৱা আদা 1 ইঞ্চিমান আৰু এফালে মই 3টা জলকীয়া গেছতে অলপ পুৰি লৈছোঁ আৰু পুৰা জলকীয়াকেইটা খুন্দনাত খুন্দি লৈছোঁ আৰু এফালে দিছোঁ মই জালুকৰ গুড়ি মই একেবাৰে কম পৰিমাণে দিছোঁ আৰু ইয়াতে খুন্দি লোৱা জলকীয়াকেইটা দি দিছোঁ আৰু এফালে মই 2টা বিলাহী পুৰি লৈছিলোঁ আৰু পুৰি লোৱা বাকলিখন মই গুচাই পেলাইছোঁ। পুৰি লোৱা বিলাহীকেইটা খুন্দনাৰে খুন্দি মই তেনেদৰে দি দিছোঁ আৰু এই বইল মাছখিনিত মই আন্দাজমতে নিমখ অকণমান দি দিছোঁ আৰু এইফালে মই মাছখিনি টাৱাখনতে অকণমান সেকি লৈছোঁ আৰু এতিয়া মই মাছখিনি পানীখিনি দি দিছোঁ আৰু লগতে ভাতখিনিও পাতি লৈছোঁ আৰু এতিয়া ইয়াতে মই মান ধনিয়াৰ পাত কেইখিলামান হাতে মোহাৰি দি দিছোঁ আৰু মোৰ বইল মাছখিনি এতিয়া ৰেডি হৈ গ'ল আৰু নমোৱাৰ আগতে এচামুচ মিঠাতেল দিলোঁ আৰু এফালে মই গেছত মাংস আৰু দাংবডি ভাজিখিনি একেলগে বনাবলৈ কেৰাহীখন পাতি দিছোঁ। তাৰপাছত ইয়াতে ভাজিখিনি বনাবৰ কাৰণে পাঁচফোৰণ অলপ দি দিছোঁ আৰু কেৰাহীখনত মই পিঁয়াজ হালধি দি একেবাৰে সাধাৰণকৈ দাংবডি ভাজিখন বনাই ল'লোঁ আৰু এফালে মাংসৰ কাৰণে ঢালি থোৱা তেলখিনি গৰম হ'ব ধৰিছে। এনেতে মই পাঁচফোৰণ অলপ দি দিলোঁ আৰু পিঁয়াজখিনি দি দিলোঁ আৰু পিঁয়াজৰ লগতে দি দিছোঁ তেজপাত কেইখিলামান আৰু দিছোঁ থেতেলিয়াই লোৱা নহৰু আদা আৰু এতিয়া মই অকণমান হালধি দি দিছোঁ আৰু কাটি লোৱা বিলাহীখিনিও লগতে দি দিছোঁ আৰু এতিয়া মই ভালদৰে বিলাহীখিনি তেলটো বিৰিঙি নহালৈকে ভালদৰে ভাজি ল'ম আৰু এতিয়া মাংস অলপ দি দিলোঁ মাংসখিনি ভালদৰে এনেদৰে লৰাই ভালদৰে ভাজি লৈ ল'ম আৰু এতিয়া মই ভাজিখিনি লগতে লৰাই দি দিছোঁ মানে মাংসখিনি আৰু ভাজিখিনি একেলগতে মই বনাই আছোঁ দুইটা আৰু এবাৰ মাংস লৰাইছোঁ এবাৰ ভাজি লৰাইছোঁ এই দাংবডি ভাজিখিনি লৰাই আছোঁ তেনেকেই বনাই আছোঁ আৰু ঘৰলৈ মানে আলহী আহিব আজি ভাইটিৰ লগৰ ল'ৰা ছোৱালী এজনী আহিব চ' দুইটা কাম একেলগতে মই কৰি আছোঁ আৰু এফালে বাকী আৰু বনাবলৈ আছে চাই থাকক মোৰ ভিডিঅ'টো আৰু এতিয়া মাংসখিনি সিজি যোৱাত অকণমান মই এনেকুৱাকৈ পিঁয়াজ কাটি লৈছিলোঁ তাৰপিছত সেইখিনি দি দিছোঁ আৰু অলপ দেৰি থৈ আৰু মাংসখিনি হৈ যাব আৰু মাংসখিনি নমাই থৈ দিম তাৰপিছত আৰু এইফালে মই ৰঙালাও আৰু আলু বইল কৰি লৈছিলোঁ তাৰপিছত বইল কৰি লৈ এতিয়া পিটিকা কৰি দিছোঁ ইয়াতে দিছোঁ মই পিঁয়াজ এটা সৰুকৈ জলকীয়া এটা কাটি দিছোঁ আৰু অকণমান তেল আৰু মই এতিয়া ভাতবোৰ বাঢ়ি লৈছোঁ আৰু ইয়াতে মই দিছোঁ দাংবডিৰ ভাজি এফালে দিছোঁ ৰঙালাও আৰু আলুৰ পিটিকা তাৰপিছত কাজি নেমু 2 দি দিছোঁ তাৰপিছত লগতে পদিনাৰ চাটনি আৰু পানী টেঙা লগতে দিছোঁ আমৰ আচাৰ আৰু ইয়াতে দিছোঁ এইখিনি হৈছে দালি একেবাৰে সাধাৰণকৈ বনোৱা দালি আৰু ইয়াতে দিছোঁ বইল মাছখিনি আৰু কুকুৰাৰ মাংসখিনি এনেদৰে ৰেডি কৰি ল'লোঁ দুপৰীয়াৰ কাৰণে আৰু এয়াই হৈছে আমাৰ আজি দুপৰীয়া আহাৰ আৰু যদি মোৰ ভিডিঅ'টো ভাল পালে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব।